Hello viewers, welcome back to my YouTube channel. আজি আমি এই ভিডিওটো কথা পাতিম ভিটামিন ই ক্যাপসুলৰ কথা। ভিটামিন ই বেনিফিটৰ কথা আৰু ইউজৰ কথা পাতিম। এই ক্যাপসুলটো চুলি আৰু স্কিনৰ কাৰণে খুবেই ভাল হয়। ভিটামিন ই সহায়ত আমি ৰিংকলছ নোহোৱা কৰিব পাৰিম, বয়সৰ চাপ নোহোৱা কৰিব পাৰিম, ফটা উঠ ফাটিলে উঠটো ঠিক কৰিব পৰা যায় আৰু উঠিলে যদি উঠৰ কালাৰটো যদি ডাৰ্ক হয় তেতিয়াহ'লে এই ক্যাপসুলটো ইউজ কৰি আমি ইয়াৰ উঠৰ কালাৰটো লাইট কৰিব পাৰোঁ আৰু ইয়াৰ উপৰিও চকুৰ তলত যদি আপোনালোকৰ কলা দাগ হৈছে, ডাৰ্ক চাৰ্কল হয়, তো ডাৰ্ক চাৰ্কলো ইজিলি নাইকিয়া কৰিব পৰা যায় এই ক্যাপসুলটোৰ সহায়ত। আৰু শৰীৰত আপোনালোকৰ যিকোনো ঠাইত যদি আপোনালোকৰ যিকোনো ঠাইত যদি ষ্টেচ মাৰ্ক আছে, ষ্টেচ মাৰ্কো এই ক্যাপসুলটোৰ সহায়ত নাইকিয়া কৰিব পৰা যায়। আৰু আজি আমি এই ভিডিঅ'টোত এই ক্যাপসুলটোৰ বিষয়ে পাতিম ডিটেইলছত আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজনীয় হয় বা আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত তলত থকা লাইক বাটনটো এবাৰ প্ৰেছ কৰি দিব, প্ৰেছ কৰি ভিডিঅ'টো লাইক কৰি দিব। আৰু এই ক্যাপসুলটো আপোনালোকে ইজিলি যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। এই ক্যাপসুলটো দামো বিশেষ বেছি নহয়, মাত্ৰ আপোনালোকে 32 ৰুপিজতে আপুনি এই ক্যাপসুলটো আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব। প্ৰথমতে আপোনালোকে এই ক্যাপসুলটোৰ জেলটো কেনেকৈ উলিয়াব তাৰ বিষয়ে ক'ম। প্ৰথমতে এই ক্যাপসুলটো এনেকৈ লৈ ল'ব, তাত আপোনালোকে যিকোনো এটা পিনৰ সহায়ত ক্যাপসুলৰ জেলটো উলিয়াই ল'ব পাৰিব। আৰু এই জেলটো আমি এনেকৈ ডাইৰেক্টলি আমি স্কিনত বা চুলিত লগাব পাৰোঁ। যদি তেনেকৈ লগাবলৈ আমি এটা অসুবিধা অনুভৱ কৰোঁ তেতিয়াহ'লে আমি ইয়াক নাৰিকল তেলৰ লগত মিক্স কৰিও আমি লগাব পাৰোঁ ইজিলি। ভিটামিন ই থকা এণ্টিঅক্সিডেণ্ট আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়। আৰু ভিটামিন ই বিউটি বেনিফিটৰ কাৰণে আজিকালি পাৰ্লাৰবোৰতো এইটো ভিটামিন ই ক্যাপসুলটো ইউজ কৰা হৈছে। ফেচিয়েল, পেডিকিউৰ, মেনিকিউৰ আদিত ইউজ কৰা হৈছে বা হেয়াৰ ট্ৰিটমেণ্টতো ইউজ কৰে। এতিয়া আমি জানিম যে ভিটামিন ই ক্যাপসুল কেনেকৈ ব্যৱহাৰ কৰে, ক'ত কেনেকৈ ব্যৱহাৰ কৰে তাৰ বিষয়ে। এতিয়া আমি জানিম যে ভিটামিন ই আমাৰ লিপছৰ কাৰণে কেনেকৈ লগাব পাৰোঁ, ব্যৱহাৰ কৰিব লাগে, তাৰ বেনিফিটটো কেনেকৈ ল'ব পাৰোঁ। যদি উঠ ফাটে বা যদি উঠৰ ৰংটো ক'লা হয় বা কোমল বা ধুনীয়া কৰিবলৈ হ'লে ভিটামিন ই দুটা ক্যাপসুলৰ জেলটো উলিয়াই ৰাতি শোৱাৰ সময়ত লিপছত মাছাজ কৰি ৰাতি শোৱাৰ আগত লগাই এনেকৈ শুব লাগে। লগাই ৰাখিলে আপোনাৰ বেনিফিটটো ভালদৰে পোৱা যায়। আৰু যাৰ লিপছৰ কালাৰ ডাৰ্ক হয় তেওঁ ৰেগুলাৰলি লগালে লিপছৰ কালাৰটো লাইট হয়। এতিয়া আমি জানিম যে স্কিনৰ কাৰণে কেনেকৈ ইউজ কৰিব লাগে। ভিটামিন ই স্কিন ভিটামিন বুলি কোৱা হয়। ভিটামিন ইত স্কিন ঠিক কৰিব পৰা বহুতো গুণ আছে। আমাৰ স্কিনত থকা সমস্যাবোৰ দূৰ কৰাত ভিটামিন ই হেল্প কৰে, যেনে পিম্পলছ, কলা দাগ, ড্ৰাই স্কিন আদি সকলোবোৰ ঠিক কৰিবৰ বাবে আমি ভিটামিন ই ইউজ কৰিব পাৰোঁ। ভিটামিন ই স্কিনখনক হাইড্ৰেট আৰু মইশ্চাৰাইজ কৰি ৰাখে। আৰু যিহেতু ইয়াত এণ্টিঅক্সিডেণ্ট আছে, এণ্টিঅক্সিডেণ্টে আমাৰ স্কিনৰ ডেমেজ চেলবোৰ ৰিপেয়াৰ কৰাত সহায় কৰে আৰু আমাৰ স্কিনখনত বয়সৰ চাপ নপৰাকৈও ৰাখিবলৈ হেল্প কৰে আৰু বা বয়সৰ চাপ পৰিলেও এটা কমোৱাত হেল্প কৰে। আমি ইয়াক ঘৰতে তাৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। কাৰণে আমাক লাগিব দুটা ভিটামিন ই ক্যাপসুল আৰু 1 চামুচ মৌ লাগিব আৰু 1 চামুচ গাখীৰ আৰু 1 চামুচ নেমুৰ ৰস মিলাই এটা মাস্ক বনাই ল'ব লাগিব। আৰু এই মাস্কটো আমি সপ্তাহত 2বাৰকৈ লগাব লাগিব। মুখত 15 মিনিট লগাই ৰাখি তাৰপিছত মুখখন ভালকৈ ধুই দিব লাগিব। আৰু তেনেকৈ কৰিলে আমাৰ স্কিনৰ সকলো প্ৰব্লেমবোৰ নাইকিয়া হৈ যাব। ভিটামিন ই চকুৰ কাৰণেও বেনিফিচিয়েল হয়। চকুৰ তলত পৰা কলা দাগবোৰ আঁতৰাবলৈও ভিটামিন ই ব্যৱহাৰ কৰিব পাৰি। আৰু ভিটামিন ই ক্যাপসুলটোৰ জেলটোৰ লগত আপোনালোকৰ মন পচন্দৰ যিটো মইশ্চাৰাইজাৰ ক্ৰীম আপোনালোকে ইউজ কৰে সেইটোৰ লগত অলপ ভিটামিন ই দুটা ক্যাপসুল মিক্স কৰি ক্যাপসুলৰ জেলটো মিক্স কৰি ৰাতি লগাই থৈ দিব আৰু মৰ্ণিং শুই উঠি ঠাণ্ডা পানীয়ে ধুনীয়াকৈ ধুই দিব। আৰু 1 উইকৰ ভিতৰতে আপোনালোকে ইয়াৰ বেনিফিটটো দেখিবলৈ পাব। এতিয়া আমি জানিম যে ভিটামিন ই চুলিৰ কাৰণে কেনেকৈ ইউজ কৰা হয়। ভিটামিন ই চুলিৰ কাৰণে উপকাৰী। ভিটামিন ই ইউজ কৰিলে চুলি ডাঠ মজবুত হয়, চুলি আগবিলাক যেতিয়া ফাটে চুলি ফাটাখিনিও ঠিক হয়। আৰু ইয়াৰ উপৰিও চুলিত ডেণ্ড্ৰফ কমাবলৈ ইউজ কৰিব পাৰি, চুলি সৰা কম কৰে বা চুলি অকালতে পকাটো বাধা দিয়ে। আৰু ভিটামিন ই ক্যাপসুলৰ জেলখিনি যিকোনো হেয়াৰ অইলৰ লগত বা শ্বেম্পুৰ লগত মিক্স কৰিয়ে লগাব পৰা যায় চুলিত। এতিয়া আমি জানিম যে নখৰ কাৰণে ভিটামিন ই আমি কেনেকৈ ব্যৱহাৰ কৰোঁ। নৰ্মেলি মেক্সিমাম ছোৱালীয়ে দীঘল নখ ভাল পায়, কিন্তু কাম কৰা বা বিভিন্ন কামত আমাৰ নখবোৰ ভাঙি যায়। তাৰ কাৰণে আমি ভিটামিন ই ক্যাপসুল ইউজ কৰিব পাৰোঁ। ভিটামিন ই ক্যাপসুল তাৰ কাৰণে বেনিফিচিয়েল হয়। তাৰ কাৰণে আমি প্ৰথমে ল'ব লাগিব ভেচলিন পেট্ৰলিয়াম জেলি,
লগত আমি 2টা ভিটামিন ই কেপচুলৰ জেলটো মিক্স কৰি নখত লগালে নখবোৰ মজবুত হয় আৰু দীঘল হোৱাটো হেল্প কৰে। আৰু ষ্টেজ মাৰ্ক যিটো প্ৰেগনেঞ্চি বা বিভিন্ন কাৰণত হয় আৰু ভিটামিন ই কেপচুলে আৰু ষ্টেজ মাৰ্কবোৰ নাইকিয়া কৰাটো হেল্প কৰে। তাৰ কাৰণে আমি 2টা ভিটামিন ই কেপচুলৰ লগত নাৰিকল তেল আৰু 2 চামুচ এল'ভেৰা জেল মিক্স কৰি লগালে ষ্টেজ মাৰ্ক নাইকিয়া কৰাত হেল্প কৰে। ফটা গেৰুৱাৰ কাৰণে ভিটামিন ই কেপচুল ইউজ কৰা হয়। গেৰুৱা ফাটিলেও ভিটামিন ই কেপচুলে ঠিক কৰাত হেল্প কৰে। তাৰ কাৰণে আমি ল'ব লাগিব এটা ভিটামিন ই কেপচুলৰ জেলৰ লগত আমি নাৰিকল তেল মিক্স কৰি ৰাতি শোৱাৰ সময়ত মাছাজ কৰিব লাগে আৰু তেনেকৈ মাছাজ কৰিলে ফটা গেৰুৱাবোৰো ঠিক হয় আৰু ধুনীয়া হৈ পৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আমাৰ আজি ভিডিঅ'টো কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ এনেকুৱা হেল্থ ৰিলেটেড টিপছ চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড শ্বেয়াৰ কৰিব।